নমস্কাৰ আসামি সেল্ফ অফিচিয়েল ইউটিউব চেনেললৈ স্বাগতম জনাইছো মৰমৰ বন্ধু বান্ধৱীসকল আজি জব পোষ্ট হৈছে সিনিয়ৰ টেকনিচিয়ান কনসালটেন্ট তো ইয়াৰ টোটাল দুটা পোষ্ট হ'ব আৰু মান্থলি দৰমহা 60000 কৈ পাব আৰু এই পোষ্টৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব MCA অৰ্থাৎ মাস্টাৰ ডিগ্ৰী ইন কম্পিউটাৰ সায়েন্সত লাগিব নহবা CA কম্পিউটাৰ এপ্লিকেশ্যন নহবা ইনফৰমেশ্যন টেকনলজি অৰ্থাৎ IT এডুকেশ্যন কোৱালিফিকেশ্যন থাকিব লাগিব তো বন্ধুসকল ইয়াৰ তলৰ পোষ্ট আছে 2 নম্বৰৰ টেকনিক্যাল কনসালটেন্ট সো ইয়াৰ টোটাল পোষ্ট 10টা হ'ব আৰু মান্থলি দৰমহাটো হ'ব 45000 টকা সো ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব MCA অৰ্থাৎ মাস্টাৰ ডিগ্ৰী ইন কম্পিউটাৰ সায়েন্স নহবা কম্পিউটাৰ এপ্লিকেশ্যন নহবা ইনফৰমেশ্যন টেকনলজি নহবা বেচেলাৰ ডিগ্ৰী ইন IT নহবা কম্পিউটাৰ সায়েন্স নহবা কম্পিউটাৰ এপ্লিকেশ্যন নহবা কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ হ'ব লাগিব ইয়াৰ তলৰ পোষ্ট হৈছে ডাটা সায়েন্স স্পেশালিষ্ট সো ইয়াৰ টোটাল দুটা পোষ্ট হ'ব আৰু মান্থলি দৰমহা 45000 কৈ পাব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মাস্টাৰ ডিগ্ৰী ইন ডাটা সায়েন্সত লাগিব নহবা ইনফৰমেশ্যন এণ্ড ডাটা মেনেজমেন্টৰ লাগিব নহবা কম্পিউটাৰ সায়েন্সত লাগিব নহবা কম্পিউটাৰ এপ্লিকেশ্যন নহবা ইনফৰমেশ্যন টেকনলজি নহবা বেচেলাৰ ডিগ্ৰী লাগিব IT কম্পিউটাৰ সায়েন্স কম্পিউটাৰ এপ্লিকেশ্যন কম্পিউটাৰ ইঞ্জিনিয়াৰিং হৈতে ডিপ্লোমা লাগিব নহবা কম্পিউটাৰ কোৰ্স ইন ডাটা সায়েন্সত লাগিব নহবা ইনফৰমেশ্যন এণ্ড ডাটা মেনেজমেন্ট নহবা বেচেলাৰ ডিগ্ৰী ইন ডাটা সায়েন্সত হ'ব লাগিব নহবা ইনফৰমেশ্যন এণ্ড ডাটা মেনেজমেন্টৰ শিক্ষাগত অৰ্হতা লাগিব ইয়াৰ পিছত আছে ডাটা এনালাইসিস সো এই পোষ্টৰ টোটাল দুটা জব হ'ব আৰু মান্থলি দৰমহা 45000 কৈ পাব সো ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন মাস্টাৰ ডিগ্ৰী ইন ষ্টেটিষ্টিকত লাগিব নহবা মেথমেটিক্সত লাগিব শিক্ষাগত অৰ্হতা ইয়াৰ পিছত আছে মোবাইল এপছ স্পেশালিষ্ট তো ইয়াৰ দুটা পোষ্ট আছে আৰু 45000 কৈ পাব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব বেচেলাৰ ডিগ্ৰী নহবা মাস্টাৰ ডিগ্ৰী ইন IT নহবা কম্পিউটাৰ সায়েন্সত নহবা কম্পিউটাৰ এপ্লিকেশ্যন নহবা কম্পিউটাৰ ইঞ্জিনিয়াৰিং শিক্ষাগত অৰ্হতা লাগিব ইয়াৰ পিছত আছে সোশ্যাল মিডিয়া মেনেজাৰ সো ইয়াৰ দুটা পোষ্ট আছে আৰু 45000 কৈ দৰমহা পাব মান্থলি ইয়াতো এডুকেশ্যন কোৱালিফিকেশ্যন মাস্টাৰ ডিগ্ৰী ইন কম্পিউটাৰ এপ্লিকেশ্যন লাগিব নহবা কম্পিউটাৰ সায়েন্সত লাগিব নহবা IT নহবা মাছ কমিউনিকেশ্যনৰ শিক্ষাগত অৰ্হতা লাগিব ইয়াৰ পিছত আছে গ্ৰাফিক ডিজাইনাৰ সো গ্ৰাফিক ডিজাইনৰ বাবে টোটাল 3টা পোষ্ট আছে আৰু মান্থলি দৰমহা 35000 কৈ পাব আৰু ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন মাস্টাৰ ডিগ্ৰী ইন ডিজাইনত হ'ব লাগিব নহবা মাল্টিমিডিয়া নহবা ভিজুৱেল আৰ্টছৰ লাগিব নহবা গ্ৰাফিক্স নহবা এনিমেশ্যনৰ শিক্ষাগত অৰ্হতা লাগিব ইয়াৰ পিছত আছে একাউন্টেন্টৰ বাবে এটা পোষ্ট আছে আৰু মান্থলি পাব 35000 কৈ টকা গ্ৰেজুৱেশ্যন হ'ব লাগিব নহবা পোষ্ট গ্ৰেজুৱেশ্যন হ'ব লাগিব কমাৰ্চ মেথমেটিক্সত শিক্ষাগত অৰ্হতা লাগিব ইয়াৰ পিছত আছে অফিস এসিস্টেন্ট সো ইয়াৰ টোটাল এটা পোষ্ট আছে আৰু মান্থলি 25000 কৈ পাব এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব গ্ৰেজুৱেশ্যন নহবা পোষ্ট গ্ৰেজুৱেশ্যন যিকোনো এষ্টিমেটে হওক আবেদন কৰিব পাৰিব সো এই পোষ্টসমূহৰ আবেদন অনলাইনৰ যোগে কৰিব পাৰিব তো ইয়াত দেখিব পাৰিছে গুগল ফৰ্ম আছে এই লিংকটো আমাৰ ভিডিঅ'টো ডেসক্ৰিপচনত দি দিম সো এই লিংকত গৈ গুগল ফৰ্মত ফিল আপ কৰি CV সাবমিট কৰিব লাগিব মানে আপোনাৰ বায়োডাটা দি এপ্লাই কৰিব পাৰিব 23 জুন 2021 লৈকে ইয়াৰ লাষ্ট ডেট হয় আৰু এই জবটো ইন্টাৰভিউ ফেস টু ফেস মানে অনলাইনৰ জৰিয়তে হ'ব সো ইচ্ছুক কেণ্ডিডেটে এই জবসমূহ আবেদন কৰিব পাৰিব তো এই জবটো এডভাৰটাইজমেন্টটো আহিছে CIET তৰফৰ পৰা অৰ্থাৎ দা চেন্ট্ৰেল ইনষ্টিটিউট অফ এডুকেশ্যন টেকনলজিৰ তৰফৰ পৰা আহিছে সো বন্ধুসকল যদি এই জবটোৰ বাবে ইচ্ছুক হয় তেনেহলে নিশ্চয় এপ্লাই কৰিব এপ্লাই লিংকটো আমাৰ ভিডিঅ'টো ডেসক্ৰিপচনত দিয়া থাকিব তো ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু আমাৰ আসামিজ সেল্ফ অফিচিয়েল চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ নতুন জব আপডেট চাই থাকিবৰ বাবে সো আজিলৈ ইমানতে সামৰিছো ধন্যবাদ